নমস্কাৰ বন্ধুসকল, প্ৰয়াসৰ কবিতাৰ শিতানলৈ স্বাগতম জনাইছোঁ। কবিতাৰ শিৰোনাম খালী ঘৰ। কবি নীলিম কুমাৰ। তলা মাৰি মানুহ যেতিয়া ঘৰৰ পৰা ওলাই যায়, খালী ঘৰে কান্দে। ঘৰৰ মানুহখিনিক লৈয়ে ঘৰৰ সংসাৰ, ঘৰৰ ভিতৰতে। কিন্তু মানুহৰ সংসাৰখন ঘৰৰ বাহিৰতহে বেছি। ঘৰখনে তাৰ সৰু হৃদয়েৰে আৰু সৰু বাহুৰে বিচাৰে। তাৰ ভিতৰত মানুহৰ অহৰহ কথা-বাৰ্তা, হাঁহি, কান্দোন, ভৰিৰ শব্দ, ভালপোৱাৰ গুঞ্জন, নীৰৱতা, মৈথুন, সংগীত। এইবোৰৰ বাবেইতো মানুহে ঘৰ সাজে। এইবোৰক ঢাকি ৰাখিবলৈকে ঘৰ সাজে মানুহে। খালী ঘৰে তাৰ সৰু মগজুৰে ভাবে। তাৰ ভাৱনাৰে মোৰ অন্যমনস্ক আকাশত বৰষুণ নহয়। সেয়ে এদিন তলা মাৰি মই ওলাই যাব খোজোতে খালী ঘৰটোও মোৰ লগত যাবলৈ ওলাল। ক'লে, মোক লৈ যোৱা, তোমাক এৰি মই থাকিব নোৱাৰো। দেখিছেনে, মোৰ পিছে পিছে এতিয়া এটা খালী ঘৰ আহি আছে। দেখিছেনে, এটা খালী ঘৰ মোৰ ভিতৰলৈ সোমাই গৈছে।